বৰখাপাৰা ষ্টেডিয়ামত শ্ৰীলংকাৰ বিৰুদ্ধে ৩খন খেলৰ এদিনীয়া শৃংখলাৰ প্ৰথমখন খেলত শতক অৰ্জন কৰি এদিনীয়া ক্ৰিকেটত কেইবাটাও অভিলেখ গঢ়ি তুলিলে বিৰাট কোহলীয়ে। ভাৰতীয় কিংবদন্তি শচীন তেণ্ডুলকাৰক পিছত পেলাইছে কিং কোহলীয়ে। দেশৰ মাটিত আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত এদিনীয়া ফৰ্মেটত শচীন তেণ্ডুলকাৰৰ ২০ শতক। শচীন তেণ্ডুলকাৰে ঘৰুৱা ক্ষেত্ৰত মুঠ ১৬৪খন এদিনীয়া মেচ খেলিছিল। শ্ৰীলংকাৰ বিৰুদ্ধে প্ৰথমখন এদিনীয়া খেলৰ পূৰ্বে বিৰাট কোহলীয়ে শচীনৰ বিশ্ব অভিলেখৰ পৰা মাত্ৰ এটা শতক দূৰত আছিল। গুৱাহাটীৰ বৰখাপাৰাত শচীনৰ আদৰ্শই কিং কোহলীয়ে চুই গৈছে। বিৰাট কোহলীয়ে এইবাৰ ভাৰতৰ মাটিত নিজৰ নামৰ কাষত ২০টা এদিনীয়া শতক। বৰখাপাৰা ষ্টেডিয়ামৰ কাৰ্যত ৰান বৰষুণ কৰিছে বিৰাটৰ বেট। ৮৮টা বলত ১১৩ ৰানৰ সংগ্ৰহৰ পথত কোহলীৰ বেটৰ পৰা ১২টা ৪ আৰু এটা ৬। ভাৰতীয় দলে ৫০ অভাৰত ৭ উইকেট হেৰুৱাই ৩৭১ ৰান সংগ্ৰহ কৰে। এই প্ৰত্যুত্তৰত শ্ৰীলংকা টীমে ৮ উইকেট হেৰুৱাই ৩০৬ ৰানহে সংগ্ৰহ কৰিব পাৰে। এই খেলখনত বিৰাট কোহলীয়ে সাংঘাতিক এটা ইনিংছ খেলিবলৈ সক্ষম হৈছে। ৮৭টা বলত ১১৩ ৰানৰ সুন্দৰ এটা ইনিংছ খেলিছে। ৰোহিত শৰ্মাই ৬৭ বলত ৬৩ ৰান কৰিবলৈ সক্ষম হৈছে। চুমন গিলে ৬০ বলত ৭০ ৰান কৰিবলৈ সক্ষম হৈছে। আৰু ইণ্ডিয়া টীমৰ বলিঙৰ কথা ক'বলৈ গ'লে উমৰান মালিকে ৮ অভাৰ বল কৰি ৫৭ ৰান দি ৩টাকৈ উইকেট লাভ কৰিছে। মহম্মদ সিৰাজে ৭ অভাৰ বল কৰি ৩০ ৰান দি 2টা উইকেট লাভ কৰিছে। আৰু হাৰ্দিক পাণ্ডিয়াই ৬ অভাৰ বল কৰি ৩৩ ৰান দি এটাকৈ উইকেট লাভ কৰিছে। তো এই আছিল ভিডিঅ'খনত, কেনে লাগিলে কমেণ্ট কৰি জনাব। ভাল লাগিলে লাইক কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো বজাবলৈ নাপাহৰিব। তেন্তে বিদায় মাগিছোঁ, ধন্যবাদ।